সকলোকে আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি নাৰিকলৰ লাড়ু বনাম বুলি ভাবিছোঁ। চাই থাকক দেই ভিডিঅ'টো। দেখিছে ন এনেকৈ এৰাই গৈছে এৰাই গৈছে। এইখিনি সৰু সৰুকৈ কাটি ল'লোঁ নাৰিকলখিনি, আৰু মই এই বেক চাইডটো চুচি লৈছোঁ দেই। চাই থাকক। কাটি ল'লোঁ, টুকুৰা কৰি লৈছোঁ সৰুকৈ। এতিয়া মই এইখিনি মই নাৰিকল এনেকৈ গুড়ি কৰি ল'লোঁ। এতিয়া মই এইখিনি দুভাগ কৰিম। এভাগ মই গুড়েৰ সৈতে বনাম। তাৰ বাবে মই এই কাপটোৰে 2 কাপ নাৰিকলৰ গুড়ি লৈছোঁ আৰু গুড় দিছোঁ 1.5 কাপ। এইখিনি মই এতিয়া ভালদৰে মিহলি কৰি লৈছোঁ। মই চচটোতে নাৰিকল আৰু গুড়খিনি দি দিলোঁ, আৰু এতিয়া মই জুইটো কমাই লৈছোঁ আৰু মই ভাজি থাকিম। চাই থাকক দেই। কিমান দেৰিলৈকেনো ভাজোঁ কি কথা, ভালদৰে চাই থাকক। আৰু ইয়াতে মই এটা ইলাচি দি দিছোঁ ভাঙি পেলাই। এতিয়া এইখিনি মই ভাজি থাকিম। ইয়াতে মই ঘিউ দিছোঁ অকণমান। ঘিটো দিলে গোন্ধটো ভাল লাগে। এয়া দেখিছে নহয়, মই ভাজি আছোঁ, আৰু অলপ ভাজিব লাগিব, কাৰণ লাডুটো হ'বৰ কাৰণে আৰু অলপ এইটো ভাজিব লাগিব, আঠা আঠা হ'ব লাগিব আৰু অলপ, কাৰণ লাডুৰ পাকটো উঠিব লাগিবতো, সেইকাৰণে মই আৰু অলপ ভাজি আছোঁ। চাওক, চাই থাকক দেই। এয়া মোৰ ভজা হৈ গ'ল। এতিয়া মই চৰিয়াটোতে কাঢ়ি ল'লোঁ, আৰু গৰমে গৰমে মই লাডুটো বনাই ল'ব লাগিব। যদি গৰমে গৰমে নবনাওঁ, লাডুটো পিছত বনাব পৰা নাযাব ঠাণ্ডা হ'লে। সেইকাৰণে গৰমে গৰমে বনাই লৈছোঁ, আৰু অকণমান কষ্ট হয় আৰু। দুইটা হাতেৰে লাডুটো বনালে মিহি হয়। এয়া মোৰ গুড়েৰে বনোৱা নাৰিকলৰ লাড়ু হৈ গ'ল। এনেকৈ 3 কাপ লৈ ল'লোঁ মই এই চেনিৰে সৈতে বনাবৰ কাৰণে, আৰু ইয়াত আধা কাপ দিছোঁ, মানে 3 কাপ, এইটো জোখেৰে 3 কাপ নাৰিকলৰ গুড়িৰ লগত মই 1.5 কাপ চেনি লৈছোঁ। এইটো কাপেৰে সেইখিনি ভালদৰে মই চুচি লওঁ হা। চেনিখিনি ইয়াত ভালদৰে দি লওঁ। মই নাৰিকল আৰু চেনিখিনি এনেদৰে ভাজি লৈছোঁ ভালদৰে। জুইটো একেবাৰে কমাই ৰাখিছোঁ, কমাই ৰাখিব জুইটো একেবাৰে। ইয়াতে মই এটা ইলাচিও দিছোঁ, আৰু অলপ সময় ভাজিব লাগিব। এইখিনি মই ভালদৰে ভাজি লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক দেই। এয়া 15 মিনিট মই নাৰিকলখিনি ভজাৰ পিছত এনেকুৱা হৈছে দেই। চাব আপোনালোকক অকণমান লৈ, এইটো দেখিছেনে? এনেকৈতো মুঠি মাৰিব পৰা হৈছে। এইটো এনেকৈ আপোনালোকে চাই ল'ব লাগিব আৰু দেই। এয়া 15 মিনিট ভজাৰ পিছত এইটো মুঠি মাৰিব পৰা হৈছে। এতিয়া মই জুইটো অফ কৰি দিছোঁ, আৰু এইখিনি 15 মিনিট যে ভাজিলোঁ, মই জুইটো একেবাৰে কম কৰি ভাজিছোঁ, আৰু 15 মিনিট ভজাৰ পিছত মুঠি মাৰিব পৰা হৈছে। এতিয়া মই নাৰিকলখিনি কাঢ়ি ল'লোঁ, আৰু এতিয়া মই এইখিনি গৰমে গৰমেৰে বনাব লাগিব। এতিয়া মই এইখিনি নাৰিকলখিনি গৰমে গৰমেৰে লাডুটো বনাই ল'ব লাগিব, নহ'লে ঠাণ্ডা হৈ গ'লে নবনিব আৰু। চাই থাকক দেই। দেখিছেনে? আজি
মই চেনিৰে বনোৱা ভাত অকণমান বেছিকৈ ভজা হ'ল, সেইকাৰণে মই ইয়াতে অকণমান নাৰিকলৰ পানী দি পেলাই এইখিনি মই আকৌ এবাৰ ভাজিলোঁ। দেখিছা নহয়, এই টিপছটো দি দিলোঁ, এইটো নাৰিকলৰ পানী দি দিলোঁ। এতিয়া মই আকৌ অকণমান থৈ দিছিলোঁ মই নাৰিকলৰ পানীয়ে, ইয়াতে দি দিলোঁ নাৰিকলৰ পানীখিনি। দেখিছা নহয়, দেখিছেনে, এই গোটেইখন দি দিলেহে হ'ব। এয়া মই দি দিলোঁ। মোৰ এয়া দেখিছেনে আকৌ ভজা হৈ গ'ল এইখিনি। এয়া হৈছে আৰু মুঠি মাৰিব পৰা এনেকুৱা হৈছে। মই এতিয়া অফ কৰি দিছোঁ। আপোনালোকে পাৰিলে পানীটো, নাৰিকলৰ পানীটো কমকৈ দি পেলাই এইটো ভাজি ল'ব হা, তেতিয়া সোনকালে হ'ব, নহ'লে মই অলপ দেৰি ভাজিবলগীয়া হ'ল। এতিয়া মই অফ কৰি দিছোঁ। এইখিনি মই এনেকৈ চৰিয়াটোতে উলিয়াই ল'লোঁ। দেখিছে নহয়, নাৰিকলৰ লাডু খাই ভাল লাগে, কিন্তু বনাবলৈ অকণমান কষ্ট হয় আৰু গৰমে গৰমে যে এনেকৈ বনাবলগীয়া হয়। চাই থাকক দেই, মই নাৰিকলৰ লাড়ুখিনি ধুনীয়াকৈ বনাই লওঁ। এয়া দেখিছেনে, এয়া মোৰ নাৰিকলৰ লাড়ু বনাই হৈ গ'ল। এয়া গুড়েৰে বনোৱা। যিসকলে গুড়েৰে নাৰিকলৰ লাড়ু বনাই খোৱা নাই, এবাৰ খাই চাবচোন, ভাল লাগে কিন্তু খাই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিও দিব। যিসকলে গুড়েৰে নাৰিকলৰ লাড়ু বনাই খোৱা নাই, এবাৰ খাই চাব বনাই। চেনিয়েতো সকলোৱে খায়েই নহয় জানো, গুড়েৰেও খায়। তথাপি যিসকলে খোৱা নাই তেওঁলোকেতো খাই চাব পাৰিব, গতিকে শ্বেয়াৰ কৰি দিব। এয়া চাওকচোন কিমান ভাল লাগিছে দেখি পেলাই নি। আজিলৈ আহিছোঁ দেই, সকলো ভালে থাকক, বাই বাই।